Welcome to Perry channel Durbas vlog. So ইবাৰ দিনে ঘৰতে আছো আজি বড় চুলিখিনি বাঢ়ি গৈছে সো আজি জাম নগাঁৱলে খুব বেছি কিবা 3-4 মানৰ মুৱাৰ আজি জাম নগাঁৱলে দুইটাকে চুলি কাটিম আৰু দাদাৰ ঘৰত যাম বহুত দিন হ'ল যোৱা নাই দাদাৰ ঘৰলে যাম ধুনীয়া আজি ব্লগ এটা বনাবলৈ চেষ্টা কৰিম আৰু এটা ইম্পৰ্টেণ্ট কথা আছে আপোনালোকৰ লগত মই হয়তো দাদাৰ ঘৰত গৈ কম তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক আৰু লেটছ ষ্টাৰ্ট ধ্ৰুৱছ ব্লগ মানে আজি চুলি কটা হ'ব তো সেইকাৰণে প্ৰথমতে মেইন মানিটো প্ৰথমতে উলিয়াই লওঁ টকা 100 লৈছোঁ ধুনীয়াকৈ আজি চুলি কাটি আহিম আৰু ব'লা চুলি কাটি উলিয়াম কিন্তু ওপৰত হ'ল ৰখি আছোঁ অহা নাই আৰু ইয়াৰ মাস্ক লগাই লৈছোঁ কাৰণ কমটো পাৰি নাই নিজৰ চেফটি নিজে ল'ব লাগিব মাস্ক লগাই লৈছোঁ আৰু এইখন বহীখন লৈ লৈছোঁ কাৰণ ফৰ্ম এখন আছে ফিল আপ কৰিব লাগিব আৰু বলক 10 মিনিটটো এটা হৈ গ'ল ৰখি আছোঁ আহক ইমান লেট কৰে ঘূৰিও নাই চাবলৈ তাই লগ পাওঁ হেল্ল' এতিয়া আহি আছোঁ বৰ্তমান আহি গ'ল তাৰ লগত যোৱাৰ কথা আছিলে এতিয়া আহিছে 20 মিনিটমান দেৰি হৈছে নেকি ন 20 মিনিটমান দেৰি হৈছে আহি পাইছে এতিয়া চাইকেল আহি গৈ আছোঁ ৰাস্তাৰ দৃশ্য দিছে দাদা চুলিখিনি কাটি আহোঁগৈ বিশ্ব দাদা বিশ্ব দাদা চুলিখিনি কাটি লওঁ চুলিটো কাটি লওঁ তাৰপিছত লগ পাম দাদাৰ ঘৰলৈ যাওঁ ব'লক তেজি ফালি আহিছে ডাইৰেক্ট দাদাহঁতৰ ঘৰলৈ নাহিম প্ৰথমতে পৰঠা এখন হোটেলত খাই লৈছোঁ পূৰা ফুল ছেফটিত আৰু এতিয়া দাদাহঁতৰ ঘৰত খাইছোঁ ব'লক দাদাক লগ কোৱা আপোনালোকক কথাটো কওঁ যে কোনটো ইম্পৰ্টেণ্ট কথা বাবে মই আপোনাক অথনি ঘৰত কৈ থৈ আহিছিলোঁ বোলে দাদাহঁতৰ ঘৰত ক'ম বুলি চ' ব'লক আপোনালোকক কওঁ কথাটো কি কথাটো আহি পাই গ'লোঁ দাদাৰ ঘৰত আৰু মই যোনটো আপোনালোকক কৈছিলোঁ যে কিবা কথা এটা ডিছকাছ কৰিম বুলি তো সেইটো কথা এটা ডিছকাছ কৰিবলৈ মই লগৰকেইজনৰ ওচৰত যাওঁ তেওঁলোকে মন্তব্য দিব এই বিষয়ে তো লগৰকেইজনৰ ওচৰত যাওঁ সোধোঁ তেওঁলোকক কি এই কথাটো তো তো দুদিনমানৰ আগত এনেকুৱা এটা ঘটনা আছিল যে মানে ঘটনা বুলি ক'ব নোৱাৰি তো মোবাইলত মোৰ হোৱাটছএপত এটা মেছেজ আহিছিলে প্ৰথমটো মেছেজ আহিছিলে তো তাত কৈছিলে এখন দিছে আৰু অডিঅ' ক্লিপ এটা দিছে ফটোখনত আছিলে KBC উইনাৰ মানে 25 লাখ টকা বুলি এনেকৈ লিখা আছিলে আপোনাৰ নম্বৰটো জিকিছে বুলি তো কথাটো এনেকুৱা হ'ল যে যোনটো অডিঅ' ক্লিপ দিছিলে অডিঅ' ক্লিপটো কৈছে বোলে আপোনাৰ নম্বৰটো এনেকৈ লোৱা হৈছে 5,000 নম্বৰ লোৱা হৈছে লোৱাৰ পিছত আপোনাৰ নম্বৰটো জিকিছে আপুনি তাৰপিছত কৈছে 25 লাখ টকা আপুনি জিকিছে এতিয়া আপুনি পইচা খুজিলে আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰে আপুনি টকা হোৱাটছএপ নম্বৰটো মানে হোৱাটছএপ যাব তো এনেকৈ আহিলে তো মই চেক কৰিবৰ কাৰণে গম পাইছিলোঁ বা চাইছিলোঁ তথাপিও মই 2 বছৰ কাৰণে ভাবিছিলোঁ যদি 25 লাখ টকা পাই যাওঁ এনেকুৱা মেছেজ বহুত আহিছে মোৰ এতিয়ালৈকে 3টা নম্বৰৰ পৰা 3টা তেনেকুৱা মেছেজ আহিছে 2 নম্বৰ যোনজনে মেছেজ কৰিছিল তেনেকুৱা ফৰৱাৰ্ড কৰিছোঁ মই তেনেকুৱা সেই মানুহজনক মই মানে চিধা কথা কৈ দিছোঁ যে এনেকুৱা মানুহক ফৰৱাৰ্ড নকৰিব মানুহে বহুত মানে কষ্ট কৰি পইচা ঘটে মানুহজনৰ খঙতে কাটি দিলে ফোনটো তো মোৰ লগৰকেইজন আছে লগৰকেইজনৰ পৰা মই জানিব বিচাৰিম যে এনেকুৱা যদি হয় আমাৰ প্ৰথম মানে ষ্টেপটো কি হ'ব আমি যদি এনেকুৱা যদি মেছেজ আমাক যদি ফৰৱাৰ্ড কৰে কিছুমানে বা এনেকৈ যদি আমাক যদি কিবা ঠগিবলৈ বিচাৰে হয় তো আমি কি কৰিম মানে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এতিয়া মই ক'ব বিচাৰিছোঁ যে এইবিলাক ফ্ৰড মানুহক গুৰুত্ব নিদিলে হ'ল এইবিলাক ইনজেকশ্যন নকৰিলে হ'ল এইবিলাক বস্তু চব ব্লক কৰা নিজৰ মনটো ফ্ৰেছ কৰা খালি ইনকাম
এইবিলাক চব লগ কৰা নিজৰ বস্তু ফেচ কৰা ঐ কি তই Only for income. অকল Only for হেৰি income এইবিলাক চব গুৰুত্ব দিবা তোমাক যদি কয় একাউণ্টত পইচা ভৰাই দিম বোলে একাউণ্ট নম্বৰ দিয়া আধাৰ কাৰ্ড নম্বৰ দিয়া তোমাৰ এড্ৰেছ দিয়া এইবিলাক নিদিবা নিজৰ নম্বৰ দিবা শ্বেয়াৰ নকৰিবা মেছেজত যি কথা ক'লে ক'বা কথা কৈ তোমাৰ যদি মন যোৱা তুমি ইগন'ৰ কৰি দিবা এইটো ব্লক কৰি দিবা হৈ গ'ল এইখিনি কথা তো আপোনালোকে এনেকুৱা যদি মেছেজ আপোনালোকৰ মানে হোৱাটছএপত যদি আহে এনেকুৱা যদি কিছুমানে যদি ফৰৱাৰ্ড কৰে 25 লাখ টকা আপুনি জিকিছে বুলি তো সেই মেছেজ আপুনি ইম্পৰ্টেণ্ট নিদিব ইগন'ৰ কৰিব আৰু যদি বিচাৰে আৰক্ষীয়ে সহায় ল'ব পাৰে এনেকুৱা ক্ষেত্ৰত তো সম্পূৰ্ণভাৱে ইগন'ৰ কৰিব মেছেজটো আৰু নিজৰ মনৰ যদি মানিব মেছেজটো যদি আপুনি ভুল গৈ যদি আপুনি যদি একাউণ্ট নাম্বাৰ পাছবুক বা এনেকুৱা যদি কিবা ডিটেইলছ যদি দি দিয়ে তো আপোনাৰ ৱাৰ্ড লাগিল আৰু ৱাৰ্ড লাগিব ভাই ৱাৰ্ড লাগ গয়া ভাই তেৰা তো বাচি থাকিব সতৰ্ক থাকক এনেকুৱা কিছুমান মেছেজ আহিলে ফৰৱাৰ্ড নকৰিব হয়তো ইগন'ৰ কৰা মেছেজখিনি আৰু বেলেগলৈ যাতে সেই মেছেজ শ্বেয়াৰ কৰি নিদিয়ে আৰু যিমান পাৰে ভিডিঅ'টো এইটো শ্বেয়াৰ কৰক আৰু যাতে মানুহে গম পাওক ইয়াৰ বিষয়ে তো আজিলৈ ইমানে ব্লগটো যদি ভাল লাগিলে চিনি পাইছে নহয় লাইক কৰিব আৰু কোন বাৰু কোৱাচোন যদি বেছি ভাল লাগিছে শ্বেয়াৰ কৰিব লগৰবিলাকৰ লগত ক'ত আছা তুমি কমেণ্টত জনাব কেনেকুৱা লাগিলে আৰু মোৰ ছবি টাউনলৈ আহিলা কেনেকুৱা নেকি? লাগিলে কমেণ্টত জনাব আৰু আমিওতো আহিছো টাউনলৈ আজিলৈ ইমানে থেংক ইউ মই ড্ৰাইভাৰ হৈ পেলালে চাবি ট্ৰিপলিং কৈছো ট্ৰিপলিং পাইলা এটা কৰি গৈছে খালি যা বে ৰ মাৰিব গৈছে ক'ত কি আছে যাম না বে ট্ৰিপলিং কৈছে পাইলা বোলে পুলিচে লগাই বাবা ঘৰত আপোনালোকে বুলতো পুলিচ থাকে চাৰি বছ ট্ৰিপলিং কৰিলে পুলিচ থাকে দে চাব ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় কৰুণা জয়